Hello friend, আজি আমি এইটো ভিডিঅ'ত ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে জেনেৰেল ইণ্টেলিজেন্সৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ উত্তৰ আলোচনা কৰিম। আটাইকেইটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰ পেপাৰত অহা হয়। প্ৰথম কেইটা কুৱেশ্যনত কৰিব দিছে সিলেক্ট দ্য ৰিলেটেড ৱৰ্ড লেটাৰ নাম্বাৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভছ। প্ৰথমটো দিছে ক্ৰাইম। ক্ৰাইমটো যদি কোৰ্ট হয় তেতিয়াহ'লে ডিজিজটো কি হ'ব? আৰু ডিজিজ হ'লে আমি হস্পিটেল যাওঁ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, হস্পিটেল। যিসকলে ষ্টেট গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, মই ডেছক্ৰিপশ্যনত কেইখনমান ভাল বুকৰ লিংকছ দিছোঁ, তাত গৈ চাই ল'ব পাৰে। নেক্সট, YQXP টো যদি JBIA হয় তেতিয়াহ'লে OVNU টো কি হ'ব? এইটো ৰিলেশ্যনটো চাই ল'ব। Y টো X হৈছে, মানে ইয়াত অল্টাৰনেটিভ প্লেচটোত 1 মাইনাছ হৈছে, আৰু Q টো P হৈছে, ইয়াতো 1 মাইনাছ হৈছে। তেনেকৈ ইয়াতে চেম J টো I হৈছে, B টো A হৈছে, ইয়াতে O টো N হৈছে, V টো U হৈছে। চ' আমি কোনটো অপশ্যনত পাম? অপশ্যন চি টো ইয়াৰ কাৰেক্ট এনচাৰ হয়। ডি, ইয়াতে ডি আছে, এইটোত চি হৈছে, এইটো কাৰেক্ট হয়। 1 কমিছে, এটা প্লেচ কমিছে, ইয়াতে K টো J হৈছে, এইটো ইয়াৰ কাৰেক্ট এনচাৰ হয়। চ' অপশ্যন চি টো কাৰেক্ট হয়। নেক্সট, 1 টো যদি 1 হয় 10 টো কি হ'ব? 1 টো কিউব কৰিলে 1 হয়, 10 টো কিউব কৰিলে ইয়াতে স্কুৱেৰ নাই, 100 থাকিলে আমাৰ কাৰেক্ট এনচাৰ 100 হ'ল হয়, যেটো 1 টো স্কুৱেৰ কৰিলে 1 থাকে, ইয়াতে কিউব আছে, গতিকে 10 টো কিউব কৰিলে আমি এইটো পাওঁ, অপশ্যন ডি টো পাওঁ। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি। নেক্সট, which one is the same as Mumbai, কলকাতা, কোচিন? কোনটোৰ লগত সেম হয় সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে চেন্নাই, আটাইকেইখন মেট্ৰ' চিটি হয়। নেক্সট, বডিটো যদি টনিক হয় ক্ৰপছটো কি হ'ব? বডিটো টনিক হ'লে ক্ৰপছটো কি হ'ব? ফাৰ্টিলাইজাৰ হ'ব। চ' অপশ্যন ডি টো ইয়াৰ শুদ্ধ উত্তৰ হয়। Arrange the following in a meaningful and ascending order and select the option indicating the correct order. মিনিংফুল এৰেঞ্জমেণ্ট কৰিব দিছে এচেণ্ডিং অৰ্ডাৰত, মানে সৰুৰ পৰা ডাঙৰলৈকে। প্ৰথমতে মই ইয়াৰ কাৰেক্ট এনচাৰটো কৈ দিছো, এইটো ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি। প্ৰথমতে আহিব পপুলেশ্যনটো, নেক্সট আহিব আনএমপ্লয়মেণ্ট, নেক্সট আহিব পভাৰ্টি, নেক্সট আহিব ডিজিজ, তাৰপিছত আহিব ডেথ। 97 টো একে মিনিংফুল অৰ্ডাৰত লিখিব দিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ টো। প্ৰথমতে 3 টো আহিব মিজাৰ, নেক্সট আহিব 2 টো মাৰ্ক, নেক্সট আহিব 4 কাট, তাৰপিছত আহিব 1 ষ্টিচ, তাৰপিছত আহিব পুট অন। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ। নেক্সট দিছে 6 person A, B, C, D, E, F are sitting in a circle facing the center. F is opposite A, D and C is not neighbor of F, B are second to the left of E, who is the opposite of D. D ৰ opposite কোন আছে সুধিছে। আমি প্ৰথমতে এৰেঞ্জমেণ্টটো বনাই লওঁ, যেটো সাৰ্কুলাৰ এৰেঞ্জমেণ্ট দিছে। যদি সাৰ্কুলাৰ এৰেঞ্জমেণ্ট হয় 6 জন মানুহৰ কথা কৈছে, চেণ্টাৰত মুভ কৰি আছে, মানে ফেচিং চেণ্টাৰ বুলি কৈছে। প্ৰথমতে কি দিছে? F is opposite A। F টো যদি ইয়াতে ধৰো আমি এইটো পজিশনত, তেতিয়াহ'লে A টো ইয়াতে হ'ব। যেহেতু অপোজিট বুলি কৈছে, D and C is not neighbor, D আৰু C টো যদি F ৰ নেইবাৰ নহয়, D আৰু C টো ইয়াতে বহিব নোৱাৰে, এই দুটা পজিশনত বহিব নোৱাৰে। সো D আৰু C টো ইয়াতে বহিব, ইয়াতে বহিব। এই দুটা পজিশনত D বা C বহিব, এর নেইবাৰ হয়। নেক্সট কি দিছে? B are second to the left of E, E
B2 যদি ইয়াতে বহে so B2 ক'ত বহিব second to the left B2 ইয়াতে বহিব next কি দিছে who is opposite of D আমাক কোৱেশ্চনটো দিছে D2 যদি ইয়াতে বহে opposite B হ'ব আৰু D2 যদি ইয়াতে বহে D2 ইয়াতে বহিলে opposite এটো B হ'ব আৰু D2 যদি ইয়াতে বহে ইয়াৰ opposite হ'ব E2 so B আৰু E আমাৰ correct answer হয় so option C টো correct answer হয় either B or E এটো ডাইৰেকচনৰ কোৱেশ্চন হয় প্ৰথমতে আমি ডাইৰেকচনটো বনাই লওঁ কেইটা ডাইৰেকচন হয় নৰ্থ সাউথ ইষ্ট ওয়েস্ট প্ৰথমতে কি দিছে a man walks 1 kilometer to the east এজন মানুহে 1 কিলোমিটাৰ ইষ্টৰ পিনে গৈ আছে এটো যদি 1 কিলোমিটাৰ হয় এটো কোৱেশ্চন 1 কিলোমিটাৰ হয় then he turns to the south তাৰ পিছত সাউথৰ পিনে টাৰ্ন কৰিছে and walk 5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ খোজ কাঢ়িছে ইয়াৰ পৰা সাউথলৈ গৈছে আৰু 5 কিলোমিটাৰ খোজ কাঢ়া বুলি কৈছে next দিছে again he turns to east and walk 2 kilometer তাৰ পিছত আকৌ ইষ্টৰ পিনে টাৰ্ন কৰিছে আৰু 2 কিলোমিটাৰ খোজ কৰিছে এটো 2 কিলোমিটাৰ হয় after this he turns to north and walks 9 kilometer ইয়াৰ পিছত নৰ্থৰ পিনে টাৰ্ন কৰিছে নৰ্থলে ওপৰৰ পিনে আৰু 9 কিলোমিটাৰ গৈছে so 9 কিলোমিটাৰ এটো ডিসটেন্সটো 5 কিলোমিটাৰ হয় এইখিনিৰ ইয়ালৈকে আৰু এইখিনি এক্সট্ৰাকে 4 কিলোমিটাৰ হয় এইখিনি 5 কিলোমিটাৰ হ'ব এটা আমাক কি উঠিছে now how far is he from his starting point আৰম্ভণিৰ দূৰত্বৰ পৰা আৰম্ভণিৰ পৰা পজিশনৰ পৰা এইটো পজিশনৰ দূৰত্ব কিমান হয় উঠিছে আমাক এইটো পজিশনৰ ডিসটেন্সটো উঠিছে আমি পাইথাগোৰাছৰ থিওৰেম এপ্লাই কৰি উলাব পাৰিম এইখিনি ডিসটেন্সটো আমাৰ টোটাল কিমান হৈছে 25 ৰুটটো ভাঙিলে আমি কিমান পাম 5 পাম ৰুটটো ভাঙিলে আমি কিমান পাম 5 পাম সো আমাৰ কারেক্ট আনসারটো হ'ব অপশন C2 5 কিলোমিটাৰ স্টার্টিং পয়েন্টৰ পৰা 5 কিলোমিটাৰ হয় পাইথাগোৰাছ থিওৰেমটো মনত ৰাখিব নেক্সট কোৱেশ্চনটো দিছে ইয়াতো ডাইৰেকচনটো বনাই লওঁ প্ৰথমটো কি দিছে I walk 30 meter to the northwest direction কোনটো হ'ব এটো নৰ্থ আৰু এটো ওয়েস্ট এটো ডাইৰেকচন নৰ্থ ওয়েস্ট হয় আমি এনেকে ড্ৰ কৰিম 30 মিটাৰ হৈছে নৰ্থ ওয়েস্টত নেক্সট দিছে from my house then 30 meter in southwest direction তাৰ পিছত আকৌ southwest direction গৈছে southwest direction টো কোনটো হ'ব এটো ডাইৰেকচন সো এটো 30 মিটাৰ southwestত গৈছে 30 মিটাৰ after this I walk 30 meter in southeast direction তাৰ পিছত কোন গৈছে southeast এটো southeast direction হ'ব এটো south এটো east so southeast 30 মিটাৰ গৈছে এটো 30 মিটাৰ হয় now I turn my house in what direction I am going মানে ইয়াৰ পিছত এইটো পজিশনৰ পিছত ঘৰৰ পিনে মুৱা হ'ব বুলি দিছে টাৰ্ন লব এটা কোনটো ডাইৰেকচনত যাব লাগিব দিছে
সো আমি এইটো ডাইৰেকশ্যনত গ'লে এই পজিশনটো পাম সো এইটো ডাইৰেকশ্যন কোনটো আছে এটো নৰ্থ ইষ্ট ডাইৰেকশ্যনত আছে এটা নৰ্থ নৰ্থ আৰু এইটো নৰ্থ পইণ্ট আৰু ইষ্ট পইণ্টৰ মাজত আছে গতিকে নৰ্থ আৰু ইষ্ট হ'ব ইয়াৰ কাৰেক্ট এনসাৰটো নৰ্থ ইষ্ট অপচন এ টো ইয়াৰ কাৰেক্ট এনসাৰ